হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ ইডিকেৰ কম্পিটিটিভ চেনেলটিলৈ। আৰু আজি আমি আপোনালোকৰ সৈতে আলোচনা কৰিম অৰ্থনীতি বিজ্ঞানৰ কেইটামান সম্ভাৱ্য প্ৰশ্ন উত্তৰ। এই প্ৰশ্ন উত্তৰসমূহ আপোনালোকে ভালদৰে চাব। বন্ধুসকল, আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চোৱা নাই ইকনমিক্সৰ ওপৰত বনোৱা, তেতিয়াহ'লে সেই ভিডিঅ'সমূহ চাবলৈ পাব। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ চাই ল'ব। আহক তেতিয়াহ'লে আৰম্ভ কৰিছোঁ প্ৰথম প্ৰশ্নটোৰ পৰা। প্ৰথম প্ৰশ্নটো দিছে, তলৰ কোনটো আদেশী মুদ্ৰা? অপশ্যনসমূহ তলত দিয়া আছে। এ কাগজী মুদ্ৰা, বি ধাতু মুদ্ৰা, চি আছে চেক মুদ্ৰা আৰু ডি আছে কাগজী আৰু ধাতু মুদ্ৰা। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ ডি। কাগজী আৰু ধাতু মুদ্ৰাক আদেশী মুদ্ৰা বুলি কোৱা হয়। যিহেতু কাগজী আৰু ধাতু মুদ্ৰা চৰকাৰৰ আদেশক্ৰমে চলে, সেইকাৰণে ইয়াক কোৱা হয় আদেশী মুদ্ৰা। আহিছোঁ ২ নম্বৰ প্ৰশ্নটোলৈকে। তো ২ নম্বৰ প্ৰশ্নটোক কৈছে যে সংকুচিত মুদ্ৰাৰ সৃষ্টি হয়। অপশ্যন এ দিয়া আছে যেতিয়া বেংকৰ হাৰ বেছি হয়, বি দিয়া আছে যেতিয়া বেংকৰ হাৰ কম হয়, চি দিয়া আছে যেতিয়া মুদ্ৰাৰ পৰিমাণ কমে আৰু ডি দিয়া আছে যেতিয়া মুদ্ৰা বজাৰত এভেইলেবল হয়। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব সংকুচিত মুদ্ৰাৰ কেতিয়া সৃষ্টি হ'ব? যেতিয়া বেংকৰ হাৰ বেছি হ'ব। অৰ্থাৎ বেংকৰ হাৰ বেছি হ'লে কমাৰ্চিয়েল বেংক, ৰিজাৰ্ভ বেংকে যদি হাৰ বেছি কৰি দিয়ে, সুতৰ হাৰ বেছি কৰি দিয়ে, তেতিয়াহ'লে কমাৰ্চিয়েল বেংকবিলাকেও সুতৰ হাৰটো বেছি কৰি দিব। অৰ্থাৎ যিবিলাক গ্ৰাহক থাকিব বা কাষ্টমাৰ থাকিব বা কনজিউমাৰ থাকিব, তেওঁলোকে কমকৈ ঋণ ল'ব আৰু যাৰ ফলত মুদ্ৰাৰ যোগানটো কমিব। আল্টিমেটলি সংকুচিত হ'ব, মুদ্ৰাৰ কি হ'ব? যোগান কমিব আৰু সংকুচিত হ'ব। আহিছোঁ কুৱেশ্যন নম্বৰ 3লৈকে। তলৰ কোনখন পঞ্চম বাৰ্ষিক পৰিকল্পনাক গডগিল যোজনা বুলি জনা যায়? অপশ্যনসমূহ তলত দিয়া আছে। এ আছে প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনা, বি দিয়া আছে তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনা, চি দিয়া আছে দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনা আৰু ডি দিয়া আছে ষষ্ঠ পঞ্চম বাৰ্ষিক পৰিকল্পনা। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি, তৃতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনা। এইখনক কোৱা হয় গডগিল যোজনা বুলি, কাৰণ এই যোজনাখনৰ ডেপুটি চেয়াৰমেন আছিলে ধনঞ্জয় ৰামচন্দ্ৰ গডগিল। সেইবাবে এইখনক কোৱা হয় গডগিল যোজনা বুলি। প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাখন আৰম্ভ হৈছিলে 1951 চনৰ পৰা 1956 চনলৈকে, আৰু তৃতীয়খন আৰম্ভ হৈছিলে 1956 পৰা 1961 চনলৈকে, আৰু তৃতীয়খন আৰম্ভ হৈছিলে 1961 চনৰ পৰা 1966 চনলৈকে। বন্ধুসকল, এইটো মনত ৰাখিব যে কেতিয়াৰ পৰা 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে সদায় কি কৰা হয়? পঞ্চম বাৰ্ষিক পৰিকল্পনাখন ধৰা হয়। ঠিক আছে, আহিছোঁ 4 নম্বৰ প্ৰশ্নটোলৈকে। পৰিকল্পনা আয়োগখন কেতিয়া গঠন হৈছিল? অপশ্যনসমূহ তলত দিয়া আছে, আপোনালোকে অপশ্যনসমূহ চাই ল'ব। ইয়াত এটা খোকোজা আছিলে যে আমি ইয়াৰ আগৰ ভিডিঅ'টোত পৰিকল্পনা আৰু বাজেট 2014 বুলি কোৱা হৈছিলে। এইটো ভুলবশতঃ হৈছিলে, আপোনালোকক কনচেপ্টটো ক্লিয়াৰ কৰি দিয়া হ'ব। ইয়াতে শুদ্ধ উত্তৰটো হৈছে 2015 চনত। 2015 চনৰ 1 জানুৱাৰীত পৰিকল্পনা আয়োগ গঠন হৈছিলে। 2014 চনত যি চৰকাৰ গঠন হৈছিলে, সেই চৰকাৰৰ দ্বাৰা পৰিকল্পনা আয়োগ গঠনত হেঁচা প্ৰয়োগ কৰা হৈছিল। অৰ্থাৎ 2014 চনৰ যি চৰকাৰ গঠন হৈছিল, সেই চৰকাৰখনৰ দ্বাৰাই কি কৰা হৈছিল? পৰিকল্পনা আয়োগখন গঠন কৰা হৈছিলে। 2015 চনৰ 8 ফেব্ৰুৱাৰীত পৰিকল্পনা আয়োগৰ প্ৰথমখন সভা অনুষ্ঠিত হৈছিল। ভুলবশতঃ পৰিকল্পনা আৰু বাজেট যিটো আমাৰ ভিডিঅ' আছিলে, সেই ভিডিঅ'টোত এইটো ভুলবশতঃ হৈছিলে যে 2014 চনত পৰিকল্পনা আয়োগ গঠন হোৱা বুলি কৈছিলে। তাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভালদৰে চাব। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈকে। কুৱেশ্যন নম্বৰ 5। ভাৰতৰ প্ৰথম বেংকটো হ'ল? এ দিয়া আছে ষ্টেট বেংক অফ ইণ্ডিয়া, বি দিয়া আছে ভাৰতীয় ৰিজাৰ্ভ বেংক, চি দিয়া আছে হিন্দুস্তান বেংক আৰু ডি দিয়া আছে বেংক অফ হিন্দুস্তান। শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, বেংক অফ হিন্দুস্তান। বন্ধুসকল, মনত ৰাখিব যে বেংক অফ হিন্দুস্তান হৈছিলে ভাৰতৰ প্ৰথমটো বেংক, আৰু এই বেংকটো স্থাপন কৰা হৈছিলে ভাৰতত 1770 চনত। 1770 চনত প্ৰথম ভাৰতীয় বেংক অফ হিন্দুস্তানটো স্থাপন কৰা হৈছিলে। ভাৰতীয় ৰিজাৰ্ভ বেংক স্থাপন কৰা হৈছিলে 1935 চনত। ষ্টেট বেংক অফ ইণ্ডিয়া হৈছে ভাৰতৰ এটি বাণিজ্যিক বেংক। বন্ধুসকল, আমি ভাৰতীয় বেংক ব্যৱস্থাৰ বিষয়েও আলোচনা কৰিছোঁ, লগতে আৰু এটি ভিডিঅ' আছে আমাৰ ডিটেইলছত আলোচনা কৰিম আমি বেংক ব্যৱস্থাৰ বিষয়ে। লগতে মুদ্ৰাৰ বেংক ব্যৱস্থা যিটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোতো আমি আলোচনা কৰিছোঁ। যদি আপোনালোকে সেই ভিডিঅ'টি চোৱা নাই, তেতিয়াহ'লে ভিডিঅ'টি চাই ল'ব। আহিছোঁ 6 নম্বৰ প্ৰশ্নটোলৈকে। ধনাদেশ বা নিকট মুদ্ৰা বুলি তলৰ কোনটো মুদ্ৰাক কোৱা হয়? অপশ্যনসমূহ তলত দিয়া আছে। এ ধাতু মুদ্ৰা, বি কাগজী মুদ্ৰা, চি চেক মুদ্ৰা আৰু ডি দিয়া আছে প্ৰতীকী মুদ্ৰা। ইয়াতে শুদ্ধ উত্তৰটো হৈছে চেক মুদ্ৰা। চেক মুদ্ৰাক ধনাদেশ বা নিকট মুদ্ৰা বুলিও কোৱা হয়, আৰু লগতে কোৱা হয় অবিহিত মুদ্ৰা বুলি। যিহেতু এই চেক মুদ্ৰাৰ কোনো আদেশ নাথাকে, অৰ্থাৎ চৰকাৰৰ পৰা কোনো আদেশ পাব নালাগে,
যিদৰে কাগজী মুদ্ৰা বা ধাতু মুদ্ৰা আদেশী মুদ্ৰা বুলি কওঁ ঠিক তেনেকুৱাকৈ এইটো বিহিত মুদ্ৰা নহয় বিহিত মুদ্ৰা হ'লে কি হ'ব বা ফিয়েট মানি হ'লে কি হ'ব ধাতু মুদ্ৰা বা কাগজী মুদ্ৰা কিন্তু চেক মুদ্ৰাক আমি ফিয়েট মুদ্ৰা বুলি নকওঁ বা বিহিত মুদ্ৰা বুলি নকওঁ চেক মুদ্ৰা হৈছে অবিহিত মুদ্ৰা যিহেতু চৰকাৰৰ পৰা কোনো আদেশ পাব নালাগে যিজন চেক দিওঁতা আৰু লওঁতা এই দুয়োজনৰহে আদেশৰ দৰকাৰ বন্ধুসকল এটা কথা মন কৰিব যে ধনাদেশ বা নিকট মুদ্ৰা টাৰ্মছ কেইটা সলাই দিব পাৰে আপোনালোকক সেইটো মন কৰিব আহিছোঁ 7 নম্বৰ প্ৰশ্নটোলৈকে তলৰ কোনটো মানৱ সম্পদ উন্নয়নৰ প্ৰধান সমস্যা আপোনালোকক মেইন প্ৰব্লেমটো সুধিছে অপশ্যনসমূহ তলত দিয়া আছে জনমুৰি আয় বি দিয়া আছে বিদ্যালয় ভৰ্তি আৰু এৰাৰ হাৰ চি দিয়া আছে শিক্ষাৰ হাৰ আৰু ডি দিয়া আছে অধিক জনসংখ্যা ইয়াত শুদ্ধ উত্তৰটো হ'ব অধিক জনসংখ্যা যিহেতু মানৱ সম্পদ উন্নয়ন বুলি কৈছে মানৱ সম্পদ উন্নয়নৰ প্ৰধান সমস্যা হৈছে অধিক জনসংখ্যা এক্সেছিভ পপুলেশ্যন বহুত জনসংখ্যা হ'লে মানৱ সম্পদ উন্নয়নত বাধা হয় শিক্ষাৰ হাৰ বিদ্যালয় ভৰ্তি আৰু এৰাৰ হাৰ আৰু জনমুৰি আয় এই তিনিওটা হৈছে মানৱ সম্পদ উন্নয়নৰ দিক নিৰ্দেশক এইটো হৈছে মানৱ সম্পদ উন্নয়নৰ দিক নিৰ্দেশক আমি ইয়াৰ বিষয়েও সবিশেষ আলোচনা কৰিছোঁ আপোনালোকে ভিডিঅ'টিত কমেই পাব যদি আপোনালোকে ভিডিঅ'টি চাইছে যিহেতু শিক্ষাৰ হাৰ বিদ্যালয় ভৰ্তি আৰু এৰাৰ হাৰ আৰু জনমুৰি আয় এইকেইটাক দিক নিৰ্দেশক বুলিহে কোৱা হয় আহিছোঁ 8 নম্বৰ প্ৰশ্নটোলৈকে তাত কৈছে যে নেশ্যনেল এগ্ৰিকালচাৰেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট চমুকৈ নাবাৰ্ড কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এ 1935 চনত বি 1980 চনত চি 1982 চনত আৰু ডি দিয়া আছে 1975 চনত এই ওপৰৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি 1982 চনত 1982 চনত নেশ্যনেল এগ্ৰিকালচাৰেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট নাবাৰ্ড গঠন কৰা হৈছিল বা স্থাপন কৰা হৈছিল 1975 চনত আঞ্চলিক গ্ৰামীণ বেংক প্ৰতিষ্ঠা কৰা হৈছিল 1935 চনত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বা আমাৰ যি কেন্দ্ৰীয় বেংক সেই কেন্দ্ৰীয় বেংকটো ভাৰতত স্থাপন কৰা হৈছিল 1935 চনত আৰু লগতে এটা কথা মন কৰিব যে এই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া হৈছে ভাৰতৰ চেণ্ট্ৰেল বেংক বা কেন্দ্ৰীয় বেংক আৰু এই চেণ্ট্ৰেল বেংক বা কেন্দ্ৰীয় বেংকৰ কিছুমান নিজাকৈ অধিকাৰ থাকে একচেটিয়া কিছুমান অধিকাৰ থাকে সেই অধিকাৰবিলাকৰ বিষয়ে আমি পঢ়িম আমাৰ ইয়াৰ পিছৰ ভিডিঅ'টোত আমি পঢ়িম কিন্তু ইয়াৰ ওপৰত আৰু এটি কুৱেশ্যন আছে সেই কুৱেশ্যনটিও পঢ়ি লোৱা হওক আহিছোঁ 9 নম্বৰ প্ৰশ্নটোলৈকে অৰ্থবিজ্ঞানৰ সম্পদভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল অপশ্যন এ দিয়া আছে আলফ্ৰেড মাৰ্শ্বেল বি লায়নেল ৰবিন্স চি আডাম স্মিথ আৰু ডি দিয়া আছে নৰ্ডাছ ওপৰৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি আডাম স্মিথ যাক আমি ফাদাৰ অফ ইকনমিক্স বুলি কওঁ তেওঁ 1776 চনত তেওঁৰ দ্বাৰা এখন লিখিত কিতাপ এন এনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যন নামৰ কিতাপখনত তেওঁ সম্পদভিত্তিক সংজ্ঞাটো আগবঢ়াইছিল তাৰপিছতে আছে আলফ্ৰেড মাৰ্শ্বেলে কি কৰিছিলে আলফ্ৰেড মাৰ্শ্বেলে কল্যাণ ভিত্তিক যিটো সংজ্ঞা আছিলে অৰ্থনীতিৰ সেইটো আগবঢ়াইছিলে লায়নেল ৰবিন্সে আগবঢ়াইছিলে দুষ্প্ৰাপ্যতাৰ যিটো সংজ্ঞা সেই সংজ্ঞাটো আৰু নৰ্ডাছে আগবঢ়াইছিলে দক্ষতাৰ ওপৰত যিটো অৰ্থনীতিৰ সংজ্ঞা আছিলে সেই সংজ্ঞাটো নৰ্ডাছে আগবঢ়াইছিলে বন্ধুসকল আপোনালোকে আডাম স্মিথৰ কথাটো মনত ৰাখিব যে তেওঁ হৈছে ফাদাৰ অফ ইকনমিক্স অৰ্থনীতিৰ জনক আৰু লগতে 1776 চনত তেওঁ যিখন কিতাপ লিখি উলিয়াইছিলে সেই কিতাপখনৰ নামটো হৈছে এন ইনকুৱাৰী ইনটু দ্য নেচাৰ এণ্ড কজেছ অফ দ্য ৱেল্থ অফ নেশ্যন হয়তো পৰীক্ষাত এই প্ৰশ্নটো আহিব পাৰে গতিকে আপোনালোকক ইয়াত অনুকুৱেট হোৱা হৈছে আপোনালোকে এইটো মনত ৰাখিব লগতে আডাম স্মিথৰ যি সম্পদভিত্তিক সংজ্ঞা এই সম্পদভিত্তিক সংজ্ঞাটো তেওঁৰ এই কিতাপখনৰ পৰাই লোৱা হৈছে আহিছোঁ 10 নম্বৰ প্ৰশ্নটোলৈকে দ্বিতীয় পঞ্চম বাৰ্ষিক পৰিকল্পনাখন কি আৰ্হিৰ আধাৰত আছিল অপশ্যন এ দি আছে হেৰড ডোমাৰ বি দি আছে মান্নে আৰু ৰুদ্ৰ চি দি আছে মহালন বিচাৰ আৰ্হিৰ আধাৰত আৰু ডি দি আছে JW মিলাৰ ওপৰৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি মহালন বিচাৰ আৰ্হিৰ আধাৰত ইয়াত অপশ্যন এ দি আছে হেৰড ডোমাৰ আছিলে প্ৰথম পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ বি দি আছে মান্নে আৰু ৰুদ্ৰ অশোকা ৰুদ্ৰ এই মান্নে আৰু ৰুদ্ৰৰ আৰ্হিখন আছিলে চতুৰ্থখন পঞ্চম বাৰ্ষিক পৰিকল্পনাত আৰু JW মিলাৰৰ যিখন পঞ্চম বাৰ্ষিক পৰিকল্পনা আছিলে এইখন আছিলে অষ্টম পঞ্চম বাৰ্ষিক পৰিকল্পনাৰ আৰ্হি বন্ধুসকল মনত ৰাখিব যে এই পঞ্চম বাৰ্ষিক পৰিকল্পনা বুলি কওঁতে 1951 চনৰ পৰা যি পঞ্চম বাৰ্ষিক পৰিকল্পনা হৈছে 5 বছৰৰ প্ৰতি 5 বছৰৰ মূৰে মূৰে যি পৰিকল্পনা যুগুত কৰা হৈছে সেই পঞ্চম বাৰ্ষিক পৰিকল্পনাখনৰ কথা কোৱা হৈছে আহিছোঁ নেক্সট কুৱেশ্যনলৈকে জনমুৰি আয় মানে হৈছে অপশ্যন এ দি আছে মুঠ জনসংখ্যা ভাগৰ মুঠ আয়
বি দি আছে দেশখনৰ মুঠ আয় ভাগৰ দেশখনৰ মুঠ জনসংখ্যা, চি দি আছে দেশখনৰ মুঠ জনসংখ্যা ভাগৰ মুঠ ঘৰুৱা উৎপাদন, আৰু ডি দি আছে ওপৰৰ এটাও নহয়। ওপৰৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ বি। অপশ্যন নম্বৰ বি দিয়া আছে দেশখনৰ মুঠ আয় ভাগৰ দেশখনৰ মুঠ জনসংখ্যা, অৰ্থাৎ টোটেল ইনকাম অফ দ্য কাণ্ট্ৰি ডিভাইডেড বাই টোটেল পপুলেশ্যন অফ দ্য কাণ্ট্ৰি। দেশখনৰ যিমান জনসংখ্যা সেই দেশখনৰ জনসংখ্যাৰ লগত দেশখনৰ যি মুঠ আয় হ'ব, টোটেল ইনকাম অফ দ্য কাণ্ট্ৰি হ'ব, সেইটোক আমি হৰণ কৰিব লাগিব। আহিছোঁ 12 নম্বৰ প্ৰশ্নটোলৈকে। তো 12 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে কাগজী মুদ্ৰা ছপা কৰে। অপশ্যন এ দিছে ষ্টেট বেংক অফ ইণ্ডিয়াই, বি দিছে বেংক অফ ইণ্ডিয়াই, চি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰু ডি দিছে নাবাৰ্ড। ওপৰৰ অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, ভাৰতীয় ৰিজাৰ্ভ বেংক বা চেণ্ট্ৰেল বেংক, যাক আমি কেন্দ্ৰীয় বেংক বুলি কওঁ। তো ভাৰতীয় ৰিজাৰ্ভ বেংক বা চেণ্ট্ৰেল বেংকৰ এইটো এটা একচেটীয়া অধিকাৰ যে তেওঁলোকে কি কৰিব পাৰে, কাগজী মুদ্ৰা ছপা কৰিব পাৰে। 10 টকীয়া, 20 টকীয়া বা 100 টকীয়া এই কাগজী মুদ্ৰাবিলাক কোনে ছপা কৰিব পাৰে? অকল ভাৰতীয় ৰিজাৰ্ভ বেংকেহে ছপা কৰিব পাৰে, অন্য বেংকে ছপা কৰিব নোৱাৰে। আহিছোঁ 13 নম্বৰ প্ৰশ্নটোলৈকে। কোৱা হৈছে দেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ ৰাষ্ট্ৰীয় আয় বৃদ্ধি হ'লে জনমূৰি আয় অপশ্যন এ দিয়া আছে বাঢ়িব, অপশ্যন বি দিয়া আছে কমিব, অপশ্যন চি দিয়া আছে একেই থাকিব, আৰু অপশ্যন ডি দিয়া আছে ওপৰৰ এটাও নহয়। যদি দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ৰাষ্ট্ৰীয় আয়তকৈ বৃদ্ধি হয় তেতিয়াহ'লে জনমূৰি আয় বাঢ়িব। যিহেতু আমাক কোৱা হৈছে যে জনসংখ্যাৰ যি বৃদ্ধিৰ হাৰ, জনসংখ্যাৰ বৃদ্ধিৰ হাৰতকৈ আমাৰ যিটো নেশ্যনেল ইনকাম, সেই নেশ্যনেল ইনকামটো যদি বাঢ়ি যায়, জনসংখ্যাতকৈ নেশ্যনেল ইনকামটো বাঢ়িলে আমাৰ PCI বা পাৰ কেপিটা ইনকামটো অবভিয়াছলি বাঢ়িব। ঠিক আছে বন্ধুসকল, এইটো মনত ৰাখিব। আৰু PCI বা পাৰ কেপিটা ইনকামৰ যি সূত্ৰ আছিলে সেই সূত্ৰটো আপোনালোকে নিশ্চয় জানে। পাৰ কেপিটা আয় বা জনমূৰি আয় সূত্ৰটো আমি অলপ আগতে এইটো আলোচনা কৰিছোঁ। আহিছোঁ 14 নম্বৰ প্ৰশ্নটোলৈকে। জন্মকালীন শিশুৰ মৃত্যুৰ হাৰে কোনটো বয়সৰ শিশুৰ মৃত্যু হোৱাটো সূচায়? কোনটো বয়সৰ শিশুৰ মৃত্যু হোৱাটো সূচাইছে? অপশ্যন এ দিয়া আছে জন্মৰ পৰা 1 বছৰৰ ভিতৰৰ শিশু, বি দিয়া আছে জন্মৰ পৰা 2 বছৰৰ, চি দিয়া আছে জন্মৰ পৰা 3 বছৰৰ, আৰু ডি দিয়া আছে জন্মৰ পৰা 5 বছৰৰ। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ এ। জন্মৰ পৰা 1 বছৰৰ ভিতৰৰ যিমানবিলাক শিশু আছে সেই শিশুবিলাক যদি মৃত্যু হয়, সেই শিশুবিলাকৰ যদি মৃত্যু হয় সেইটো কোৱা হৈছে জন্মকালীন শিশুৰ মৃত্যু, অৰ্থাৎ ইনফেণ্ট মৰ্টেলিটি। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈকে, কুৱেশ্যন নম্বৰ 15। অধিক জনসংখ্যা এখন দেশৰ অৰ্থনীতিৰ বাধাস্বৰূপ। আপোনালোকে নিশ্চয় এইটো আলোচনা কৰাৰ মনত আছে। কিন্তু ইয়াক কিহৰ সঠিক ব্যৱহাৰ কৰি মানৱ সম্পদলৈ উন্নীত কৰিব পাৰি? অপশ্যনসমূহ তলত দিয়া আছে। এ দি আছে শিক্ষা আৰু স্বাস্থ্যৰ, বি দি আছে চিকিৎসালয় আৰু বিদ্যালয় স্থাপন কৰি, চি দি আছে শিক্ষা প্ৰশিক্ষণ আৰু স্বাস্থ্যসেৱাৰ যোগেদি, আৰু ডি দি আছে ওপৰৰ এটাও নহয়। এই গোটেইকেইটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন নম্বৰ চি, শিক্ষা প্ৰশিক্ষণ আৰু স্বাস্থ্যসেৱাৰ যোগেদি অধিক জনসংখ্যা এখন দেশৰ অৰ্থনীতিৰ বাধাস্বৰূপ হ'লেও ইয়াক কি কৰিব পাৰি? মানৱ সম্পদলৈ উন্নীত কৰিব পাৰি। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব, লগতে নিজৰ বন্ধু বান্ধৱীয়ে শ্বেয়াৰ কৰিব। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পাইছে। যদি আপোনালোকৰ কিবা খোকোজা থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি কমেণ্টত জনাব পাৰে, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি নিশ্চয় ভাল পাইছে। আৰু আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'সমূহ চাবলৈ বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, লিংকত গৈ চাই ল'ব পাৰে। তেতিয়ালৈকে আহিছোঁ, থেংক ইউ।